অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী মহিলা খেলুৱৈগৰাকী কোন আছিল? উত্তৰ হ'ব মনালিছা বৰুৱা। ভাৰতৰ কোন ৰাজ্যই মেৰে ঘৰ মেৰে নাম আঁচনি আৰম্ভ কৰিছে? পঞ্জাৱ। ভাৰতৰ কোনখন চহৰে পোনপ্ৰথমে ৰাজহুৱা পৰিবহণত ৰ'পৱে সেৱা আৰম্ভ কৰে? উত্তৰ হ'ব বাৰাণসী চহৰত। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? উত্তৰ হ'ব গোপাল কৃষ্ণ গোখলে। অসমৰ প্ৰথম ৰঞ্জী ট্ৰফী খেল ক'ত অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ব যোৰহাটত। অসমৰ প্ৰথমটো চিত্ৰগৃহৰ নাম কি আছিল? জোনাকী, তেজপুৰত। ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথম অসমীয়া কথাছবিখন কি? উত্তৰটো হ'ব ৰঙা পুলিচ। ভাৰতৰ কোনখন ৰাজ্যক কয়লাৰ ভাণ্ডাৰ বুলি কোৱা হয়? ঝাৰখণ্ডক। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা প্ৰথমখন বোলছবিৰ নাম কি? সন্ধ্যাৰ ৰাগ। অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি? বৰাইল পৰ্বত। মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি? কৌবাং।